আজি কৰাইতাৰী BCDCৰ অন্তৰ্গত কৰাইতলাত ভাৰতবৰ্ষৰ MGNREGAৰ যিটো আঁচনি এই আঁচনিখন দতমা উন্নয়নৰ খণ্ডৰ যোগেদি আমি কৰাইতাৰী BCDCৰ অন্তৰ্গত 9টা স্কিম ধৰিব পাৰিছোঁ। আজি কৰাইতাৰী BCDCৰ অন্তৰ্গত কৰাইতলা গাঁৱৰ যিটো ঈদগাহ মৈদানৰ যিটো MGNREGAৰ কাম এইটো আজি শুভাৰম্ভ কৰা হৈছে আৰু এই MGNREGAৰ কামটো হ'ল 2,94,000 টকাৰ আৰু এই টকাখিনি যাতে কৰাইতলাৰ ঈদগাহ মৈদানৰ নামত ভাল ইউটিলাইজেশ্যন কৰি পেলাই যাতে এই গাঁৱৰ ধৰ্ম অনুষ্ঠানৰ যেটো কাৰ্যসূচী এই কাৰ্যসূচী যাতে ভাল হয় এইটোৰ কাৰণে মই আজি কৰাইতলা গাঁৱত আহি পেলাই মই উদ্বোধন কৰা হ'ল আৰু এই আঁচনিৰ যোগেদি কেৱল কৰাইতলাৰ গাঁৱৰ কথা নহয় বিভিন্ন গাঁৱৰ যেটো MGNREGAৰ আঁচনি এই আঁচনিবোৰ যাতে আমাৰ দতমা উন্নয়ন খণ্ডৰ ভিতৰত যিমানখিনি আঁচনি আছে এই আঁচনিখন আমি UPPL চৰকাৰৰ তৰফৰ পৰা BCDCৰ থ্ৰুদি আমি উন্নয়নৰ কামত যাতে আগবাঢ়ি পৰে এইটো মই কামনা কৰিছোঁ আৰু অদূৰ ভৱিষ্যতত আমাৰ এই অঞ্চলৰ কৰাইতলা গাঁৱৰ ৰাইজে এই ঈদগাহ মৈদানৰ কামবিলাকে যাতে ভাল ৰূপায়ণ কৰি পেলাই নিজৰ ধৰ্মৰ অনুষ্ঠানত ভালদৰে আগবাঢ়ি যাব পাৰে সেইটো মই কামনা কৰিছোঁ। এইটোৰ কাৰণে মই আজি ক'ব খুজিছোঁ যে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি আমাৰ UPPL চৰকাৰে যে উন্নয়ন কামৰ হাত দিছে এই হাত দিয়াটো একেবাৰে নিশ্চিত বুলি আমি আজি ক'ব পাৰোঁ। ইয়াত ক'ব লগা কথাটো এনেকুৱাই যে যেহেতু এটা ধৰ্মীয় অনুষ্ঠান হয় এইটো ইয়াত ঈদগাহৰ নামত যিটো কাম আহিছে বা আৰ্ট ফিলিঙৰ কাম যিটো এই কামটো যাতে ভালকৈ হয় ফাৰ্ষ্ট কথা মই এইটোৱে ক'ম অকল আমাৰ মেম্বাৰবিলাক বা আমাৰ কমিটিৰ মানুহে যে এইটোৰ কাৰণে খালি অকল দায়িত্ব এইটো নহয় ৰাইজৰ সকলোৰে দায়িত্ব আছে সকলোৱে যাতে চকু নজৰ ৰাখে ইয়াত যাতে কামটো ভাল কৰি হয় কামটো যাতে ভালকৈ হয় এইটো আমি UPPL দলৰ তৰফৰ পৰা ফাৰ্ষ্ট কথা এইটো কমেই যে কাম আমি ভাল কৰি কৰিব লাগিব। তাৰপিছত কথাটো হ'ল আমি লাহে লাহে এতিয়া আৰম্ভহে হৈছে আমি লাহে লাহে এইটো অঞ্চলৰ যিমানবোৰ ৰাজহুৱা কাম কৰিব লগা আছে সেই ৰাজহুৱা কামবোৰ আমি লাহে লাহে এইবোৰ মানে কৰি যাম আৰু ইয়াত আৰু কোনো ধৰণৰ দুৰ্নীতিৰ কোনো কথা নাহে কাম ভাল হ'ব লাগে এইখিনিয়ে কথা।